চাওক চাওক হাতী হাতী চাওক হাতী হাতী এই ৰাস্তাটো পাৰ হ'ল হাতী একজাক হাতী আহিছে বাপৰে কিমান হাতী চাওক চাওক হাতী ইমান ডাঙৰ ডাঙৰ হাতী একজাক হাতী চাই থাকক হাতীয়ে ৰাস্তা ব্লক কৰি দিছে চাওক ৰাস্তা ব্লক কৰি দিছে হাতীয়ে সিফালৰ মানুহ ইফালে আহিব পৰা নাই ইফালৰ মানুহ সিফালে যাব পৰা নাই হাতীৰ কাৰণে চাওক হাতীবিলাক ৰাস্তাটো পাৰ হৈ গৈ আছে ৰাস্তা ব্লক কৰি দিছে আৰু এই দৃশ্যটো হৈছে গোৱালপাৰা সৈনিক স্কুলৰ ওচৰৰ দৃশ্য গোৱালপাৰা সৈনিক স্কুলৰ ওচৰৰ দৃশ্য ইয়াত প্ৰায় এনেকৈ হাতী ওলাই থাকে চাই থাকক হাতীবিলাক অনুগ্ৰহ কৰি মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো টিপি দিব এই ৰাতিপুৱা এইবাৰ হাতী ওলাইছে আৰু এইফালে সন্ধিয়াৰ টাইমত হাতী ওলায় ৰাতিপুৱা আৰু সন্ধিয়া সিহঁত বাকী দিনটো এনেকৈ ঘূৰি নুফুৰে হাতীবিলাকে দিনটো জংঘলৰ মাজতে থাকে কিন্তু সন্ধিয়া হ'লে সিহঁতে খোৱা খাদ্য বিচাৰি ওলাই যায় আৰু ৰাতিপুৱাৰ আগে আগে নিজৰ মানে য'ত থাকে সেই বাসস্থানলৈ যায় প্ৰায় ইয়াত হাতী এনেকৈ ওলাই থাকে